শেষ হৈছে আমাৰ এই চিলাৰায় ভৱনত যোৱা 15টা বছৰে আমাৰ উদ্যোক্তাসকলে চিলাই ভৱনৰ উদ্যোক্তাসকলে কৰ্মকৰ্তাসকলে বিশেষকৈ নলবাৰী জিলাৰ সমূহ কোচ ৰাজবংশী সন্মিলনত জড়িত ব্যক্তিসকলে উপসংঘীসকলে এই বিহু এই চিলাৰায় ভৱনৰ বাকৰিত 15টা বছৰে বিহু সন্মিলনখন অনুষ্ঠিত কৰি আহিছে। ইয়ালৈ আমি প্ৰতি বছৰে আহি সকলো সঁচাকৈ আমাৰ ভাল লাগে। আজিও যে আমি পৰম্পৰা ধৰি ৰাখিবলৈ পাৰিছে আমাৰ উদ্যোক্তাসকলে উঠি অহা প্ৰজন্মই সঁচাকৈ মই সকলোকে শলাগ লৈছোঁ আৰু প্ৰত্যেকটো জাতি ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকটো জনগোষ্ঠী প্ৰতিটো ধৰ্মাধৰ্মী লোকলৈ মই পবিত্ৰ বিহুৰ ওলগ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰো ওলাগৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই চিলাৰায় ভৱনৰ বাকৰিৰ পৰা। আমাৰ এই চিলাৰায় ভৱনৰ লগত এটা ঐতিহ্য আছে, ইতিহাস জড়িত আছে। আমি সদায় বিচাৰোঁ যে আমাৰ এই জাতিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক। আমাৰ এই জাতিটোৰ প্ৰতিজন কৰ্মী, দলীয় কৰ্মীয়ে হওক, অৰাজনৈতিক কৰ্মীয়ে হওক, ৰাজনৈতিক কৰ্মী হওক, সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওক। সেইটো আমি সকলোৱে বিচাৰিছোঁ, মনে প্ৰাণে বিচাৰোঁ। এই ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্মলৈ মই এটা অনুৰোধ জনাইছোঁ যে আমাৰ জাতিটোৰ যিটো ভাষা সংস্কৃতি, আমাৰ যিটো ধৰ্ম, আমাৰ যিটো নীতি, আমাৰ যিটো আদৰ্শ, এইটো যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সদায় তেখেতসকলে আগভাগ লয়, সদায় যাতে কাম কৰে, সেইটো আমি বিচাৰিছোঁ। আৰু লগতে বিচাৰিছোঁ আপোনালোক সকলোৱে জানে আমাৰ নামনি অসমৰ 8 বাৰৰ বিধায়ক, বঙাইগাঁৱৰ বিধায়ক সন্মানীয় মাননীয় শ্ৰীযুত মণিভূষণ চৌধুৰীদেৱ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, 8 বাৰৰ তেখেত বিধায়ক, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী। তেখেতক যাতে আমাৰ সকলো ধৰ্মাধৰ্মী লোক, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যে হাতীৰ প্ৰতীকত ভোট দি বিপুল ভোটৰ ব্যৱধান যাতে জয়যুক্ত কৰে, আজিৰ এই বাকৰিৰ পৰা আমি প্ৰত্যেককে অনুৰোধ জনাইছোঁ। তেখেতে যে সাধাৰণ মানুহ, তেখেতে সকলো জাতি ধৰ্ম সকলো জনসাধাৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এক কথাত ক'বলৈ গ'লে এজন মাটিৰ মানুহ। আৰু তেখেতসকলে সকলোৱে ভোট দি বিপুল ভোটনত জয়যুক্ত কৰিব বুলি আজিৰ এই পবিত্ৰ বাকৰিৰ পৰা, চিলাৰায় ভৱনৰ পবিত্ৰ বাকৰিৰ পৰা সমূহ ৰাইজৰ ধৰ্মাধৰ্মী লোকলৈ মই অনুৰোধ জনাইছোঁ হাত জোৰ কৰি, হাতীৰ ছবিত ভোট দি এই মাটিৰ মানুহজনক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰে।